24 নং দেওপানী পৰিষদীয় সমষ্টিৰ এমএছি শ্ৰৱণ কুমাৰ তেলেংগাই দেওপানী কেচিএছ জোনৰ বাবে কাউন্সিলৰ পৰা 1 লাখ টকা আনি সকলো পইচা নিজে ৰখাই এক মিছা অভিযোগ ভিত্তিক বিজেপি দেওপানী মণ্ডল উপসভাপতি চন্দ্ৰ সিংনাৰ সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ বোকাজানৰ পৰা সিদ্ধান্ত ঘিমিৰ ৰিপৰ্ট কাৰ্বি আংলং টাইমছ। এইটো টোটেলি ভুৱা মিছা অভিযোগ যিটো বাৰ্ষিক গ্ৰুপত যিটো ভাইৰেল কৰি আছিলে সেইটো মিছা কথা। কাৰণ যোৱা 49 কাৰ্বি ইউথ ফেষ্টিভেল তাৰাংশত যি আমাৰ আছে দেওপানী সমষ্টিৰ আৰ্নামলাংপি কেচিএছ জোন বুলি আছে, তেওঁলোকৰ যিটো পাৰ্টিচিপেটৰ কাৰণে আৰ্টিষ্টৰ কাৰণে তেওঁলোকৰ সহায়ৰ কাৰণে যে CM ছাৰৰ পৰা আমাৰ এমএছি শ্ৰৱণ তেলেংগাই 1 লাখ টকা লৈ আনি এই জোনক পইচা দিয়া নাই, 4,000 টকাহে দিলে, 4,000 টকাহে তেওঁলোকক দিয়া হৈছে বুলি কৈছে। কিন্তু তেখেতে মানে সঁচা অৰ্থত তেখেতে 1 টকা CM ছাৰৰ পৰা লৈ অহা নাই, 1 লাখ টকা নাই, 1 টকা লৈ অহা নাই। খালি তেওঁৰ যি য'ৰ ত'ৰ পৰা বিচাৰি তেওঁ সহায় কৰিছে, 4,000 টকা তেওঁৰ পকেটৰ পৰা সহায় কৰিছে। বাকী চব এইবিলাক চব মিছা কথা। হয়, অভিযোগসমূহ কোনে আনিছে বাৰু ৰাইজৰ মাজলৈ? সেই অভিযোগ আমি সম্পূৰ্ণ তেনেকৈ জনা নাই, কিন্তু আমি যিটো গ্ৰুপত নহয় তেওঁলোকৰ গ্ৰুপত যিটো আৰ্নামলাংপি কেচিএছ বুলি আছে সেই তাত দিয়া হৈছিলে। তো আমি পাইছিলোঁ, তো তেতিয়া আমি শ্ৰৱণৰ লগতো আলোচনা হৈছে যে যোৱাকালি আলোচনা হৈ গ'ল যে এইটো সঁচা নে মিছা বুলি কৈছে। তেখেতে পইচা লৈ আনিব পৰা নাই কৈছে, এইটো চব মিছা কথা। তেওঁৰ নিজৰ পকেটৰ পইচাহে 4,000 টকা তেওঁ দি পালে। ইয়াৰ মাজতে যি আপোনাৰ আৰ্নামলাংপি কেচিএছ জোনৰ যিসকল সদস্য আছে তেওঁলোকে MSCৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ চলোৱা নাই। ষড়যন্ত্ৰ কোনো চলা নাই। বৰঞ্চ আমি প্ৰেচিডেণ্টৰ লগত কথা পাতিছিলোঁ যে সেইটো আমাৰ ফালৰ পৰা দিয়া নাই বুলি কৈছে। কোনোবা একজন ব্যক্তিহে সেইটো তেওঁক ফচাবৰ কাৰণে এইটো কাম কৰিছে, কাণ্ড কৰিছিলে, মানে বেয়া বদনাম কৰিবৰ কাৰণে। মানে কেচিএছ জোনৰ কোনো ব্যক্তি জড়িত নহয়। জড়িত নহয়। ঠিক আছে।